তো আজি আপোনালোকক মই দেখাই আছোঁ বাহিৰৰ পৰা যেতিয়া প্ৰেগনেণ্ট ছাগলী আহে সিহঁতৰ কাৰণে প্ৰেগনেঞ্চি সেভ কৰিবৰ কাৰণে কি কৰিব লাগে, কোনটো ইনজেকশ্যন আপোনালোকে দিব লাগে। প্ৰথমতে এইটো আপোনালোকে ACM বা যদি ACM নাপায় আপোনালোকৰ ফালে তেনেহ'লে আপোনালোকে এনিষ্টামিন বা এভিল যেনেবা যিমান কেজি বডি ৱেইট থাকে বডি ৱেইটৰ হিচাপত দিব লাগে। যদি ধৰি লওক এইটো 35 কেজি মানৰ ছাগলী আছে, মই ইয়াক 3 ml দিম এনিষ্টামিন। এইটো এটা প্ৰব্লেম হয়, বাহিৰৰ পৰা ছাগলী আহিলে সিহঁতৰ মানে পোৱালিটো পেলাই দিয়ে। এইটো নেপেলাবৰ কাৰণে এইটো ঔষধটো ব্যৱহাৰ কৰিব লাগে। আৰু যেতিয়া আপোনালোকে ইনজেকশ্যন মাৰিব গলতহে ইনজেকশ্যন মাৰিব, ভৰিত মাৰিলে বহুত বেছি ৰিস্ক থাকে যে নাৰ্ভত লাগি ফালে ছাগলীটো ভৰিটো মানে লেংৰা হৈ যায় আৰু এইটো ঠিক কৰিবৰ কাৰণে বহুত দিগদাৰ হয়, বহুত দিনলৈকে লেংৰা থাকে। আৰু যদি আপোনালোকে সঠিক ট্ৰিটমেণ্টটো কৰিব নোৱাৰে তেনেহ'লে ছাগলীটো ভাল নহয়, আপোনালোকে এইটো পচাই বিক্ৰী কৰি দিব লগা হৈ যায়। তো এইটো চাই লওক আপোনালোকে, এইটো হয় প্ৰেগনেঞ্চি সেভ কৰিবৰ কাৰণে কিট অফ বাফাৰ ফছফৰাছ ইনজেকশ্যন নেভিজেক। এইটো আপোনাৰ 10 কেজি বডি ৱেইটত 1 ml, যেনিবা 40 কেজি থাকিলে 4 ml মাৰিব লাগিব। গতিকে এইটো 35 কেজিমান আছে, মই ইয়াক 3.5 ml মাৰিম। খুব বেছি দামো নহয় এইটো ইনজেকশ্যনৰ। এইটো বাহিৰৰ পৰা অহা ছাগলী, গতিকে এইটো প্ৰেগনেঞ্চি মানে বিয়া হোৱাটো বহুত বেছি চান্স থাকে। তো ছাগলী আহিছিল 6 তাৰিখে, মই কেইদিনমান সিহঁতক দিয়া নাই কিয় ষ্ট্ৰেজত আছিল সিহঁতে। গতিকে আজি সব ছাগলীবিলাক সুস্থ আছে। এই ধৰণে চাওক হৈ গ'ল। এইটো এটা হ'ল মোৰ তাতে এনেকৈ 4-5টামান ছাগলী আছে প্ৰেগনেণ্ট থকা, যোনটো 3 মাহ 3.5 মাহ 4 মাহ প্ৰেগনেণ্ট আছে। সিহঁতক মই এইটো দিম, ইনজেকশ্যনটো দিম। যদি কাৰোবাক ছাগলী লাগে তেনেহ'লে মোৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰিব। যি ধৰণৰ ছাগলী লাগে আপোনাক, বাৰবেৰী আছে, চিৰৈ আছে, গুজৰি আছে, বিটেল আছে, যি লাগে মই আপোনালোকক দিব পাৰিম। আৰু বহুতজন দাদাবিলাকে পোৱালিৰ কাৰণে ফোন কৰি থাকে, পোৱালি আছে নেকি দাদা, পোৱালি আছে নেকি বুলি। পোৱালি মই নানোও দাদা, আৰু মই পোৱালি বিক্ৰীও নকৰোঁ। কিয় পোৱালিটো মানে পোৱালি লৈ গ'লে পোৱালি বা আনিলে এইটো পোৱালিৰ মৰ্টেলিটি হোৱা বেছি চান্স থাকে, সেইকাৰণে মই পোৱালি কাষ্টমাৰক নিদিওঁ। আৰু মই নিজেও নানো, যদি ভুলতো যদি এটা দুটা আহি যায় তথাপিও মই পোৱালি 8 পোৱালিৰ তলৰ পোৱালিটো বিক্ৰী নকৰোঁ। তো আৰু যদি আপোনালোকে ছাগলী ফাৰ্মত যদি বেছি লাভালাভ হ'ব বিচাৰিছে তেনেহ'লে পোৱালি কেতিয়াও নল'ব আপোনালোকে। পোৱালি ল'লে আপোনালোকক লছেই হ'ব, লাভ নহ'ব। হয়তো পোৱালি লওঁতে আপোনালোকক 2-3 হাজাৰ টকা খৰচটো কম পৰিব পাৰে, কিন্তু লাষ্টত যাই ফালে আপোনাক এইটো ঘাটাই আছে। হয়তো পোৱালি মৰি যাব, নহ'লে যদি আপুনি পোৱালি ডাঙৰ কৰিব পাৰিছে যদিও আপুনি ৰাখা 1.5 বছৰ পিছতহে পোৱালিটো প্ৰেগনেণ্ট হ'ব, আকৌ 1 বছৰ পিছত পোৱালি দিব। মোটামুটি আপোনাৰ 2.5 বছৰ এনে চোৱা চিন্তাতে গুচি যাব। আৰু যদি খৰচটো হিচাপ কৰি চাই, ডাঙৰ লোৱাতকৈ আপোনাক পোৱালি লোৱাটোৱে আপোনাৰ খৰচটো বেছি পৰিব। গতিকে মই এইটোৱে এডভাইচ কৰোঁ, পোৱালিটো নল'ব। আৰু মোৰ তাত পোৱালি নাপায়ো, সব ডাঙৰে চাইজৰ ছাগলী পাব। এইবিলাক ছাগলী পৰহি কেইটামান ডেলিভাৰী দিয়া হ'ল, আজিও আহি ফালে কেইটামান ছাগলী বিক্ৰী কৰা হ'ল। এইটো যাব আপোনাৰ চঠিয়া আৰু আপোনাৰ অৰুণাচল ইটানগৰ যাব। গতিকে সিহঁতক মই প্ৰেগনেঞ্চি সেভ ইনজেকশ্যনটো দিলোঁ। তাতে প্ৰেগনেঞ্চি পেলাই দিয়া বা কি বেলেগ অসুবিধা হোৱা কোনো চান্স নাই। সিহঁতক ইটি ভেকচিনৰ পৰা আছে আৰু PTR ভেকচিনৰ পৰা আছে, ভেকচিনৰো টেনশ্যন ল'ব লগা একো নাই। আৰু এটা কথা ক'ব বিচাৰোঁ, মই বহুতজন মানে কাষ্টমাৰে ফোন কৰে আৰু মোক ডেলিভাৰী দিয়ক বুলি কয়। চাওক দাদা, ডেলিভাৰী দিয়াটো বহুত ডাঙৰ কথা নহয়। যদি আপোনালোকে ফাৰ্মিং কৰিব বিচাৰিছে, য'ৰে পৰা নলওক কিয় ছাগলীবিলাক আপোনালোকে ডেলিভাৰীটো নিজে যাই ফালে ল'ব দাদা।
তেতিয়াহে আপুনি নিজে ফাৰ্মত যাই ফালে চোৱা চিন্তা কৰি ফালে আপুনি যেতিয়া ছাগলী ল'ব তেতিয়াহে আপোনাৰ মনত ভাল লাগিব। কেতিয়াবা ইয়াৰ পৰা ডেলিভাৰী দিওঁতে ভাল ছাগলী পঠোৱা হয়, কিন্তু ৰাস্তা ট্ৰেভেলিঙৰ কাৰণে ছাগলী অলপমান অসুবিধা পাই পেলাই চৰ্দি হয়, জ্বৰ হয়, কাহ হয়, তাৰপিছত আকৌ আপোনালোকে ক'ব আপুনি মোক বিয়া ছাগলী আনি দিছে হা, বা ক'ব আপোনালোকে মইতো ফটোত ডাঙৰ দেখা পাইছিলোঁ এতিয়া সৰু ছাগলী আহিছে। গতিকে নিজেও মানে অসুবিধাত নপৰিব আৰু বেলেগকো অসুবিধাত নাপাৰিব। যিমান পাৰে আপোনালোকে নিজে যাই পেলাই ছাগলীৰ ডেলিভাৰীটো ল'ব, নিজে চাৱা চিন্তা কৰি পেলাই। যদি আপুনি ফাৰ্মিং কৰিব বিচাৰিছে আৰু 100 কিলোমিটাৰ 150 কিলোমিটাৰ বা 50 কিলোমিটাৰ আপুনি যাই পেলাই যেতিয়া নিজে ছাগলীটো আনিব নোৱাৰে, তেনেহ'লে আপুনি ফাৰ্মিং লাইনত কেতিয়াও মানে সফল হ'ব নোৱাৰে। তো যিমান পাৰে ছাগলীটো নিজে যাই পেলাই আপোনালোকে চোৱা চিন্তা কৰি পেলাই ছাগলী ঠিকে আছে না নাই, বেমাৰ আছে না নাই, নিজে চাই পেলাই যদি ছাগলীটো আনি বেছি লাভ হয় আৰু বেছি ভালো হয়। তো এইটো কথা মনত ৰাখিব। আৰু কি ধৰণে ছাগলীবোৰ ৰাখিব লাগে, যেনেবা মোৰতো ট্ৰেইনিং ফাৰ্ম, সেইকাৰণে মোৰ মানে ডাঙৰ চাঙৰ ব্যৱস্থাও নাই। এটা আছে যদিও তাতে 20টা মানহে ছাগলী বহে, আৰু ইয়াতেও চাঙৰ ব্যৱস্থা নাই, কিয় এইটো প্ৰায় অৰ্ডাৰৰ ছাগলী আছে। এসপ্তাহৰ ভিতৰত এইটো মোটামুটি খালী হৈ যাব। যদি আপোনালোকে পাৰে চাঙৰ ব্যৱস্থাটো ছাগলীৰ কাৰণে কৰি ল'ব। আৰু তেনেকুৱা বিশেষ ক'ব লগা দেখাব লগা বৰ্তমান একো নাই। যদি কিবা ছাগলীৰ অসুবিধা হয়, কিবা মই ট্ৰিটমেণ্ট কৰোঁ, তেনেহ'লে নিশ্চয় মই আগৰ ভিডিঅ'ত আপোনালোকক জনাম। তো এইটো প্ৰেগনেঞ্চি চেট হেৰি ইনজেকশ্যন দিয়াৰ পিছত আপোনালোকে এইটো গ্ল'কা বষ্ট বুলি যোনটো চিৰাপ আহে, এইটো 20 ml খুৱাব পাৰে। এইটো প্ৰেগনেঞ্চি ছাগলীৰ কাৰণে বহুত ধুনীয়া। আৰু ইয়াৰ ভৰি পাকিছে, আগফালৰ এটা ঠেঙত ইয়াৰ মানে পোক লাগিছিল, পোক লাগি পেলাই এতিয়া পূৰা পকি গৈছে। ইয়াৰ কাৰণে মই DCR 2.5ৰ DCRটো মই ইয়াক মাৰিম, 1 ml দিম এতিয়া মই। DCR যিকোনো মানে ঘাও পকিলে বা কাটিলে, যিকোনো হেৰি হ'লেও, চৰ্দি লাগিলেও বা জ্বৰ আহিলেও DCRটো ব্যৱহাৰ কৰিব পাৰে। মই কৰি আছোঁ, কিন্তু আপোনালোকে নিজে যদি নাজানে ব্যৱহাৰ নকৰিব। নিজৰ ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি তেওঁৰ পৰামৰ্শ মৰ্মেৰেহে আপোনালোকে এই ঔষধবিলাক ব্যৱহাৰ কৰিব। মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে নিজে মানে এই ঔষধটো ব্যৱহাৰ নকৰিব, নহ'লে কিছু ৰিয়েকশ্যন হৈ যাব পাৰে। তো এইখিনি কৈ মোৰ ভিডিঅ'টো আজি ভিডিঅ'খন সামৰিব ধৰিছোঁ। যদি মোৰ ভাল লাগিছে বা মই ট্ৰিটমেণ্ট কৰা পদ্ধতিটো আপোনালোকক ভাল লাগিছে, মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।